ফ্ৰেণ্ডছ মই কোৱাৰ নিচিনা অলপ সময় পালোঁ গতিকে আপোনালোকে দেখিয়ে গম পাইছে চাগে আমি মহামৃত্যুঞ্জয় মন্দিৰ জাষ্ট আহি পাইছোঁ ইয়াত বেছি সময় স্পেণ্ড কৰিব নোৱাৰিম অলৰেডি 4:30 বাজি পাৰ হ'ল যিহেতু ঠাণ্ডা দিন সোনকালে আন্ধাৰ হৈ আমি ঘৰো যাব লাগিব আৰু ঘৰতো আজি বাৰ্থডে চেলিব্ৰেশ্যন আছে চ' যিমান পাৰোঁ অকণমান সময়তে ৰিকেপ কৰিবলৈ ট্ৰাই কৰিম যথেষ্ট এক্সজষ্ট হৈ গৈছোঁ ভাগৰো লাগিছে চবৰে গতিকে যিমান অকণমান সময়ত পাৰোঁ আকৌ এদিন লাগিলে ভালকৈ আহি ভিজিট কৰিম আজি এই সৰুকৈ ব্লগ এটা বনাম বেছি টাইমৰ নহয় যি অকণমান বস্তু পাৰোঁ দেখাবলৈ চেষ্টা কৰিম ওম নমঃ শিৱায় এইটো হৈ গ'ল পৃথিৱীৰ সৰ্ববৃহৎ শিৱলিংগ আৰু এই লিংগৰ আকাৰত নিৰ্মাণ কৰা হৈছে এই মন্দিৰটো ফ্ৰেণ্ডছ আমি মন্দিৰৰ ভিতৰত জাষ্ট সোমাবলৈ বিচাৰিছোঁ এইটোৱে মন্দিৰৰ ভিতৰটো সঁচাই বহুত ডাঙৰ আৰু মন্দিৰটোত সোমাই এনেকুৱা লাগে যেন কি এটা শান্তময় পৰিৱেশ আৰু ওপৰৰ গোটেই চাদখনত ইমান সুন্দৰ সুন্দৰ পেইণ্টিংছ কৰা আছে আমাৰ ভোলেনাথৰ মানে দেখি আপোনাৰ কিবা এটা বেলেগ ধৰণৰ এটা ফিল আহে মই এটা ভিডিঅ'ত প্ৰকাশ কৰিব পৰা নাই যেতিয়া আপোনালোকে নিজে আহিব এই ফটোজবিলাক এই পিকচাৰ্ছবিলাক যেতিয়া দেখিব নহয় নিজৰ কিবা মন এটা বহুত বেলেগ এটা ধৰণৰ অনুভৱ হয় যেন ইয়াত সঁচাকৈ কিবা এটা পাৱাৰ আছে কিবা এটা এনাৰ্জি আছে য'ত এনাৰ্জি থাকিব আচলতে তাতহে মহামৃত্যুঞ্জয় মন্দিৰটো হ'ব পাৰে কাৰণ এইটো এটা বিশেষ ধৰণৰ এনাৰ্জি য'তে ত'তে পোৱা নাযায় আৰু য'ত এই এনাৰ্জিটো পোৱা যায় তাতেই মহামৃত্যুঞ্জয় যজ্ঞটো কৰিব পৰা যায় আৰু এইটোৱে সেই ঐতিহ্যমণ্ডিত ঠাই য'ত মহামৃত্যুঞ্জয় মন্দিৰ গঢ়িব পৰা গৈছে যিহেতু সেই এনাৰ্জিটো আছে আৰু এই মন্দিৰটোত আহিলে সঁচাকৈ সেই এনাৰ্জিটো ফিল হয় আৰু আপুনি যেতিয়াই মন্দিৰটোৰ পৰা বাহিৰলৈ ওলাই আহিব ইয়াত এক মেলা সদৃশ পৰিৱেশ চাৰিওফালে দোকান আকৰ্ষণীয় বস্তু দেখি কিবা মনটো বৰ ভাল লাগি যায় আজিৰ এই সৰু ব্লগটোত ইমানেই সন্ধিয়া লাইট জ্বলাই দিয়াৰ পিছত মৃত্যুঞ্জয় মন্দিৰটো দেখাত কেনেধৰণৰ হয় সেইটো দেখাবলৈ চেষ্টা কৰিছোঁ যথেষ্ট সুন্দৰ হয় আই হোপ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ বাই বাই